আপোনাৰ ল'ৰা মোৰ ল'ৰা কি নাম? নজৰুল। ক'ত ঘৰ আপোনাৰ? বৰবাহা। এইটো কি আনিছে ইয়াত? গৰু মাংস কিয় আনিছিল? আনছে মইতো নাজানো, আনছে মানে সেই তাৰ মামাৰ ঘৰত গেছি, তাৰপৰা সিহঁতে বোলে দিয়ে দিছে যে ঘৰত লৈ যাব বুলি। সি বোলে মই যিখিনি শুনলো আৰু কি ল'ৰাটো ক'লে যে মই আনছোঁ, আনি পেলাই এই দোকানত গেছে, দোকানত যাই পেলাই মানে এটা চাৰ্জাৰ, মোবাইল চাৰ্জাৰ বোলে কিনিব। চাৰ্জাৰ কিনি আনছে, তোলা তাতে থৈছে, থৈ পেলাই চাৰ্জাৰ কিনি আনছে। তাৰ পিছত মানে সেই ক'ৰ দোকানত থৈছিল? এই দিবংগৰ। কি নাম এই জেগাখিনিৰ নাম কি? মালিবাৰী সত্ৰ। মালিবাৰী সত্ৰ। সত্ৰৰ ওচৰৰ দোকানত? সত্ৰৰ ওচৰৰ দোকানত আনি মাংসটো ৰাখিছে? কিয় ৰাখিছে? ৰাখছে মানে চাৰ্জাৰ কিনিব বোলে। এনে আগে পিছত ৰাখেনে? নাই, ৰাখা নাই। আপোনালোকে জানেনে সত্ৰৰ ওচৰত যে এইবিলাক নিষিদ্ধ? মই জানো, এই ল'ৰাটো নাজানো ন, সৰু ল'ৰা। কিমান বছৰ বয়স হৈছে তাৰ? 12-14 মান হয়। 12-14। স্কুলত যায়নে নাযায়? স্কুলত যায়নে নাই? স্কুলত নাযায়, তাৰমানে ব্ৰেইনটো অলপ দুখ আছে তাৰ। কিয় ব্ৰেইন দুখ আছে? তাৰমানে ব্ৰেইনটো মানে কোনোবা এটা মনত নাথাকে, পাহৰি যায়। এই এনেকুৱা কাৰ্যত এইবাৰে জড়িত নে আগে পিছে জড়িত আছে? নাই, এইবাৰ এই ফাৰ্ষ্ট। মছজিদত চুৰি কৰা বুলি অভিযোগ আছে? নাই, কৰা নাই। ক'ত ঘৰ? আপোনাৰ ঘৰ ক'ত? বৰবাহা, মালিবাৰী সত্ৰই বৰবাহা। মোৰ নাম দীপাংকৰ দাস। কি হ'ল আচলতে ঘটনাটো? মানে কালি দুপৰীয়া 11 মান বজাত মোৰ দোকানত মানে অচিনাকি মানুহ এটা টোপোলা মানে এটা থৈ যায়। তাৰপিছত মই ভাবিলোঁ টোপোলাত কি আছে, সেনেকৈ অলপমান খুলিলোঁ। খোলাৰ পিছত মানে লং পেণ্ট এটা আছিলে আৰু এটা টেমাত মানে কিবা মোৰ সন্দেহ লাগিলে, মই পিছত আৰু নুখুলিলোঁ। তাৰপিছত থৈ দিলোঁ সেনেকৈ। পিছত আৰু দোকানৰ টোপোলাটো নথৈ মই বাহিৰত দলি মাৰি থৈ দিলোঁ। তাৰপিছত আজি আৰু মানে ল'ৰা এটাই মোক খুজিছে যে তাতে টোপোলা এটা আছিলে, এইটো মোৰ টোপোলা হয়। মই পিছত ক'লো টোপোলাটোত কি আছিলে। পিছত প্ৰথমবাৰ কোৱাত আপত্তি জনাইছিল, মানে কোৱা নাছিলে। তাৰপিছত মোক বাৰে বাৰে কোৱাৰ ক্ষেত্ৰত তাৰপিছত জনাইছে যে এইটো বস্তু আছিলে। যোৱাকালি থৈ গৈছিল? যোৱাকালি থৈ গৈছিলে, আজি ল'ব আহিছিল। আজি উদ্ধাৰ হৈছে। আপোনাৰ কি দোকান? মোৰ এনেই কচমেটিক আৰু কম্পিউটাৰ আছে। আপুনি হিন্দু ল'ৰা, আপোনাৰ তাত এই নিষিদ্ধ মাংসটো উদ্ধাৰ হৈছে, কি ক'ব আপুনি? এইটো আচলতে থ'ব নালাগিছিলে, বৰ্তমান পৰিস্থিতি এনেও বেয়া হৈ আছে, এইখিনি আৰু। এই সত্ৰৰ পৰা প্ৰায় 50 মিটাৰ নিলগত দীপংকৰ দাসৰ দোকানত গৌ মাংস দোকানত থৈ গৈছে। হয়তো ইয়াত হয়তো আৰু কোনোবা জড়িত হৈ থাকে। যিহেতু আমাৰ এইখিনি হিন্দু এলেকা, গতিকে আমাৰ সত্ৰৰ প্ৰতি ভাবুকি আহিছে। গতিকে আমি প্ৰশাসনক বিচাৰোঁ, আমাৰ সত্ৰৰ যাতে আমি হিন্দু সম্প্ৰদায়খিনি নিষ্ঠা সহকাৰে জীয়াই থাকিব, তাৰ প্ৰতি চৰকাৰে যাতে সঁহাৰি জনায়, এইখিনিয়ে মোৰ ক'ব লগা।